টেকি আছাম ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। দৰ্শকসকল, আমি যেতিয়া এটা নতুন স্মাৰ্টফোন কিনিব যাওঁ তেতিয়া স্মাৰ্টফোনত থকা বিভিন্ন ধৰণৰ হাৰ্ডৱেৰ স্পেচিফিকেশ্যনৰ ওপৰত গুৰুত্ব দিওঁ, য'ত স্মাৰ্টফোনটো কিমান মেগাপিক্সেলৰ কেমেৰা আছে, কিমান জিবি ৰেম আছে, কিমান এমএইচৰ বেটাৰী আছে, সকলোবোৰ স্পেচিফিকেশ্যনে আমি চাই লওঁ। কিন্তু স্মাৰ্টফোনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হাৰ্ডৱেৰ স্মাৰ্টফোনটোৰ প্ৰচেছৰৰ ওপৰত আমি বহু সময় লক্ষ্য নকৰোঁ। কিন্তু মই এইখিনি ক'ব বিচাৰিছো, আপোনাৰ স্মাৰ্টফোনৰ প্ৰচেছৰ হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট হাৰ্ডৱেৰ, যি আপোনাৰ ফোনটোৰ সকলো ধৰণৰ কাম সম্পাদন কৰে। আজি এই ভিডিঅ'টোত মই স্মাৰ্টফোনৰ প্ৰচেছৰৰ ইম্পৰ্টেন্স সম্পৰ্কে কিছু তথ্য দিয়াৰ চেষ্টা কৰিম আৰু ইয়াৰ লগতে বিভিন্ন ব্ৰেণ্ডৰ স্মাৰ্টফোন প্ৰচেছৰ বিভিন্ন প্ৰাইচ কেটেগৰীত ৰেকমেণ্ড কৰিম। যদি এটা নতুন ফোন লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এই তথ্যখিনি আপোনালোকৰ বাবে হ'ব পাৰে সহায়ক। ভিডিঅ'টো শেষলৈকে চাওক। আপোনাৰ স্মাৰ্টফোনত থকা প্ৰচেছৰটোৱে আপোনাৰ ফোনৰ সকলো ধৰণৰ কাম সম্পাদন কৰে। ধৰি লওক আপুনি আপোনাৰ ফোনটোৰ এখন ফটো তুলিছে, আপুনি আপোনাৰ ফোনৰ স্ক্ৰীনত যিখন ফাইনেল ইমেজ দেখা পায় সেইখনো প্ৰচেছ হৈ আহে থ্ৰু প্ৰচেছৰ। আপোনাৰ ফোনৰ স্পীড, ফোনৰ পাৰফৰ্মেন্স এনেধৰণৰ সকলো বিষয় নিৰ্ভৰ কৰে ফোনৰ প্ৰচেছৰটোৰ ওপৰত। আনকি আপোনাৰ ফোনৰ বেটাৰী বেকআপো নিৰ্ভৰ কৰে আপোনাৰ ফোনৰ প্ৰচেছৰটোৰ ওপৰত, যে প্ৰচেছৰটো কিমান পাৱাৰ এফিচিয়েণ্ট হয় তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ ফোনৰ বেটাৰী লাইফ। তো এক কথাত ক'বলৈ গ'লে প্ৰচেছৰটো ফোনৰ ব্ৰেইন হয় বা মগজু হয়, যিয়ে সকলো ধৰণৰ কাম সম্পাদন কৰে আপোনাৰ স্মাৰ্টফোনটো। এয়া আছে স্মাৰ্টফোনত থকা প্ৰচেছৰ ইম্পৰ্টেন্সৰ বিষয়। এতিয়া আহো কিমান বাজেটত কোনটো ব্ৰেণ্ডৰ স্মাৰ্টফোন প্ৰচেছৰ আমি প্ৰিফাৰ কৰিব লাগে। য'ত মই ভাগ কৰিম স্মাৰ্টফোনৰ ভিন্ন 4টা বাজেট কেটেগৰী আৰু ৰেকমেণ্ড কৰিম বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ স্মাৰ্টফোন প্ৰচেছৰ আপোনাৰ স্মাৰ্টফোনৰ বাবে। কাৰণ আমি জানো যে একেটা ব্ৰেণ্ডৰ প্ৰচেছৰে সকলো ধৰণৰ বাজেট কেটেগৰীৰ ফোনত নাহে। বেলেগ বেলেগ বাজেট কেটেগৰীৰ ফোনত বেলেগ বেলেগ ব্ৰেণ্ডৰ স্মাৰ্টফোন প্ৰচেছৰ আহে। এই কেটেগৰীসমূহৰ ভিতৰত প্ৰথমটো কেটেগৰী হৈছে লোৱাৰ বাজেট কেটেগৰী, য'ত 5000 পৰা 8000 ভিতৰত স্মাৰ্টফোনত কোনটো প্ৰচেছৰ প্ৰিফাৰ কৰিব। ইয়াত মই ৰেকমেণ্ড কৰিম কোৱালকম স্নেপড্ৰেগনৰ 400 সিৰিজৰ প্ৰচেছৰ, য'ত 425 আছে, 430 আছে, 435 আছে, 450 আছে। ইয়াৰ ভিতৰত যিকোনো প্ৰচেছৰ আপোনাৰ স্মাৰ্টফোনৰ বাবে আপুনি চুজ কৰিব পাৰে। তো এতিয়া আহো নেক্সট কেটেগৰী অৰ্থাৎ বাজেট কেটেগৰী, য'ত 9000 পৰা 15000 ভিতৰত স্মাৰ্টফোনত আপুনি কোনটো প্ৰচেছৰ চুজ কৰিব। ইয়াতে মই ৰেকমেণ্ড কৰিম 2-3টা ব্ৰেণ্ডৰ প্ৰচেছৰ, য'ত প্ৰথমে মই ৰেকমেণ্ড কৰিব বিচাৰো কোৱালকমৰ স্নেপড্ৰেগনৰ 600 সিৰিজৰ প্ৰচেছৰ, য'ত 625 আছে, 630 আছে, 636 আছে, 650 আছে। ইয়াৰ ভিতৰত যিকোনো প্ৰচেছৰ আপোনালোকে ইমান বাজেটৰ ফোনত প্ৰিফাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও আন 2টা ব্ৰেণ্ডৰ স্মাৰ্টফোন প্ৰচেছৰ মই এইটো প্ৰাইচ ৰেঞ্জত ৰেকমেণ্ড কৰিব বিচাৰিছো, য'ত প্ৰথমে নাম আহে হুৱাৱে কিৰিন সিৰিজৰ প্ৰচেছৰ, য'ত অনাৰৰ ফোনৰ লগত ইণ্ডিয়াত আহে, য'ত 659 লেটেষ্ট প্ৰচেছৰ হয়, আপোনালোকে নিজৰ স্মাৰ্টফোনৰ বাবে চুজ কৰিব পাৰে। আৰু দ্বিতীয়তে ৰিচেণ্টলি লঞ্চ হোৱা মিডিয়াটেকৰ হিলিঅ P60 প্ৰচেছৰ এইটো প্ৰাইচ ৰেঞ্জত আপোনালোকে চুজ কৰিব পাৰে, যিটো বৰ্তমান কেৱল এটা ফোনৰ লগতে উপলব্ধ, Oppo, Realme 1ৰ লগত উপলব্ধ হয়, যিটো আপোনালোকে এইটো প্ৰাইচ ৰেঞ্জত কিনিব পাৰে। এইসমূহ প্ৰচেছৰত আপোনালোকে পাৰফৰ্মেন্সৰ লগতে পাৱাৰ এফিচিয়েন্সিও পাব, যাৰ বাবে আপোনালোকৰ ফোনৰ বেটাৰী বেকআপ বেছি হ'ব। এতিয়া আহো তৃতীয় কেটেগৰীলৈ, য'ত 16000 পৰা 30000ৰ ভিতৰত স্মাৰ্টফোনত কোনটো প্ৰচেছৰ প্ৰিফাৰ কৰিব। মই এটা ৰেকমেণ্ড কৰিম 2টা ব্ৰেণ্ডৰ প্ৰচেছৰ, য'ত প্ৰথমে নাম লওঁ কোৱালকমৰ স্নেপড্ৰেগনৰ 660 প্ৰচেছৰ আৰু হুৱাৱেৰ কিৰিন 970 প্ৰচেছৰ। এই দুটা প্ৰচেছৰে পাৰফৰ্মেন্সৰ ক্ষেত্ৰত খুব পাৱাৰফুল হয়, যি দুটাৰ ভিতৰত এটা আপোনালোকৰ স্মাৰ্টফোনৰ বাবে আপোনালোকে চুজ কৰিব পাৰে। এতিয়া আহো লাষ্ট কেটেগৰী, ফ্লেগশ্বিপ কেটেগৰীৰ ফোনত আপোনালোকে কোনটো প্ৰচেছৰ প্ৰিফাৰ কৰিব। ইয়াত মই ৰেকমেণ্ড কৰিব বিচাৰিছো, যদি আপোনালোকে এপলৰ মোবাইল, যদি আইফোন ল'ব বিচাৰে তেন্তে আপোনালোকে এপলৰ নিজা প্ৰচেছৰ আছে, য'ত A10 আছে, A11 আছে, এনেকুৱা ধৰণৰ প্ৰচেছৰ আপোনালোকে প্ৰিফাৰ কৰিব পাৰে, চুজ কৰিব পাৰে, যিবিলাক প্ৰচেছৰ খুব পাৱাৰফুল হয়, খুব পাৰফৰ্মেন্স খুব ভাল হয়। ইয়াৰ বাহিৰে যদি আপোনালোকে যদি এণ্ড্ৰইড মোবাইল যদি ব্যৱহাৰ কৰিব বিচাৰে ফ্লেগশ্বিপ কেটেগৰীত, তেন্তে মই ৰেকমেণ্ড কৰিম প্ৰথম নাম হ'ব মোৰ কোৱালকমৰ স্নেপড্ৰেগনৰ 845 নহলে 835 প্ৰচেছৰ, যিবিলাকৰ পাৰফৰ্মেন্স খুব ভাল হয়, পাৱাৰ এফিচিয়েন্সিও ভাল হয়। ইয়াৰ বাহিৰে আপোনালোকে যদি ফ্লেগশ্বিপ কেটেগৰীত কেৱল স্যামসাং ব্ৰেণ্ডৰে ফোন ল'ব বিচাৰে তেন্তে স্যামসাঙৰ নিজা প্ৰচেছৰ এক্সিনোছ প্ৰচেছৰ আপোনালোকে চুজ কৰিব পাৰে, যিবোৰ অকল স্যামসাঙৰ ফোনৰ লগতে আহে আৰু এইবোৰৰ পাৱাৰ এফিচিয়েন্সি খুব ভাল হয়, অৰ্থাৎ আপোনালোকৰ ফোনৰ বেটাৰী বেকআপ খুব ভাল পাব। তো শেষত ক'বলৈ গ'লে ফ্লেগশ্বিপ কেটেগৰীত যিকোনো ব্ৰেণ্ডৰ স্মাৰ্টফোনতে ভাল প্ৰচেছৰ আহে, যাৰ পাৰফৰ্মেন্স খুব ভাল হয় আৰু পাৱাৰ এফিচিয়েণ্টও হয়, গতিকে যিকোনো ব্ৰেণ্ডৰ প্ৰচেছৰে আপুনি ফ্লেগশ্বিপ কেটেগৰীত চুজ কৰিব পাৰে। তেনে দৰ্শকসকল, আজিৰ ভিডিঅ'ত মই স্মাৰ্টফোনৰ প্ৰচেছৰ সম্পৰ্কীয় কিছু তথ্য দিয়াৰ চেষ্টা কৰিলো। আশা কৰোঁ এই তথ্যখিনি আপোনালোকৰ বাবে ভৱিষ্যতলৈ সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো নিশ্চয় পছন্দ কৰক, অৰ্থাৎ লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক
আৰু চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰি লওক আৰু সাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু তাৰ লগতে বেল আইকনটো দেখা পাব সেইটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশ্যন যায় তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো ধন্যবাদ